হে হোৱাটছআপ বন্ধু আপোনালোকে যদি নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হ্যাঁ বন্ধু, আলী মই আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ এটা পিকনিকৰ ভিডিঅ'। আজি মই পিকনিকক পিণ্ডি ফটোৱাম। পিকনিকৰ পিণ্ডি ফটোৱা ভিডিঅ'। জাষ্ট ওৱান মেটাৰ পিকনিকক পিণ্ডি ফটোৱা ভিডিঅ'। তো আজি মই ষ্টেপ বাই ষ্টেপ পিকনিকৰ কেইটামান ষ্টেপ আলোচনা কৰিম আপোনালোকৰ সন্মুখত। এক নম্বৰত আহে পিকনিক বহুত ধৰণৰ, মানুহে বহুত ধৰণৰ পিকনিক মনায়। তো আজি মই আপোনালোকলৈ লৈ আহিছোঁ বহুত ভেৰাইটি পিকনিক কালেকশ্যন। প্ৰথমতে পাম আমি ষ্টুডেণ্টৰ পিকনিক। তেওঁলোকে বহুত কান্নাকাটি কৰাৰ পিছত মাকৰ পৰা এটা কণী লয়। এটা কণীৰ বাবে বহুত কান্নাকাটি কৰে, তাৰপিছত এটা কণী পায়। চাউলটোতো ঘৰতে থাকে, তাৰপিছত আহিল মছলা, তেল, এই যিবিলাক ইত্যাদি ইত্যাদি বস্তু আছে এইবিলাক কিবা কিবি কৈ লাগিল কাজিয়া। তাৰমানে এনেকুৱা কাজিয়া যে সৰু সৰু ল'ৰা ছোৱালী আৰু কেনেকুৱাকৈ এইবিলাক মেনেজ কৰিব। তো মাকৰ পৰা কান্নাকাটি কৰে, তেওঁ লাগিল কাজিয়া। এনেকুৱাকৈ কাজিয়া কৰি কৰি পিকনিক শেষ। তো নেক্সটত আহিল এম ই স্কুলত পঢ়া ল'ৰা ছোৱালীৰ পিকনিক। চান্দালৈ লাগিল কাজিয়া। এম ই স্কুলত ল'ৰা ছোৱালীৰ এটাই মেইন সমস্যা, সেইটো হ'ল চান্দা। পিকনিকৰ চান্দালৈ সমস্যা। তো প্ৰথমতে 100 টকাকৈ চান্দা উঠাব। কেইজনমান 3জন 4জনমান 100 টকাকৈ দিলে, 3-4জনমান 100 টকাকৈ দিলে, এই ধৰি লওক 4-5জনে 100 টকাকৈ দিলে। নেক্সটত কেইজনমান 50 টকাকৈ দিলে। এইটো 100 টকীয়া আৰু 50 টকীয়া, 100 টকীয়া আৰু 50 টকীয়াৰ মাজত লাগিল কাজিয়া। মই সি কৈ আছে যে মই 100 টকাকৈ দিওঁ, তহঁতে কিয় 50 টকাকৈ দিয়া? সি ক'লে 50 টকাকৈ দিছোঁ, যোৱা বছৰ মই 50 টকাকৈ দিছোঁ, এইবুলি 100 টকা। যোৱা বছৰ মই 100 টকা দিছোঁ, এইবুলি কিয় 100 টকা দিম? যোৱা বছৰ তহঁতে 50 টকাকৈ দিছ। এনেকুৱাকৈ লাগিল কাজিয়া কৰাৰ পিছত স্কুলৰ ল'ৰা ছোৱালীৰ পিকনিক দুটা ভাগত বিভক্ত হ'ল। এটা হ'ল 100 টকীয়া চান্দাৰ পিকনিক, আনটো হ'ল 200 টকীয়া চান্দাৰ 50 টকীয়া চান্দাৰ পিকনিক। তো এনেকৈ পিকনিক কিবা কিবি কৰি কাজিয়া মাজিয়া কৰি পিকনিকটো ডিজে যেনেকুৱাই আনিল, খোৱা লোৱাটো অলপ ভালকৈ কৰি পিকনিকটো শেষ কৰি দিল। তাৰপিছত হ'ল মাধ্যমিক পঢ়া ল'ৰা ছোৱালীৰ পিকনিক। তেওঁলোকৰতো ক'বই নালাগে, পইচাটো হিউজ পইচা। মাকৰ পৰা এটা ফৰ্ম ফিল আপ কৰিব লাগে, 50 টকা লাগে। তাৰ পৰা 200 টকা ডিমাণ্ড কৰিলে, পাই গ'লে আৰু ক'ত লাগে। 100 টকাৰ এটা ফৰ্ম ফিল আপ কৰা লাগে, তাৰ 50 টকা ল'লে। এই কি কয় 150 টকা বা 200 টকা ল'লে। তাৰ পৰা কিমান টকা ধন সংগ্ৰহ কৰি ৰাখে, এইটোতেই কাম চলাই লয়। তেওঁলোকৰতো চান্দাৰ কথা ক'বই নালাগে। তেওঁলোকৰ পিকনিকটো যেনেকুৱাই হওক, খোৱা লোৱা যেনেকুৱাই হওক, তেওঁলোকে কিন্তু ডিজে ছেটটো আনে বাম্পাৰ মাটি কপোৱা ডিজে। কিমান ডিমাণ্ড চোৱা, কিমান ডিমাণ্ড। খোৱা লোৱা ব্ৰইলাৰ দি কাম চলাই ল'ব, কিন্তু ডিজেটো লাগিব মাটি কপোৱা, টিনৰ বেৰা কপোৱা, টিনৰ ছাদ কপোৱা। তো আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো যদি পচন্দ হয় বা ভাল লাগে, আপোনালোকে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি লাল বটনটো এনেকুৱাকৈ টিপোতে বটনটো ভাঙি ছিঙি পেলাই দিয়া। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।